নমস্কাৰ আপোনালোক সকলোকে মোৰ প্ৰথমটি পডকাষ্ট ভিডিঅ'লৈ স্বাগতম জনাইছো। আচলতে বহুত দিনৰ পৰা আমি ভাবি আছিলো পডকাষ্টটো আৰম্ভ কৰিম বুলি, কিন্তু আমি সময়ৰ অভাৱত আমি এনেকৈ ৰৈ গলো। কিন্তু ভাবিছো 2025 চনত আমি আৰম্ভ কৰো এটা নতুন যাত্ৰা। আজি আমাৰ এই পাকঘৰৰ প্ৰথম অতিথিজনে হ'ব মোৰ হাজবেণ্ড মিষ্টাৰ নপুৰ কুমাৰ। কাৰণ তেখেতক এইটো কাৰণে আমাৰ আজি পাকঘৰলৈ প্ৰথম অতিথি ৰূপে আমন্ত্ৰণ কৰিছো বুলিয়ে ক'ব লাগিব, যিহেতু আমাৰ পাকঘৰ প্ৰথমটো পডকাষ্ট আৰু তেওঁক স্বাগতম জনাইছো, যিহেতু তেওঁ আমাৰ প্ৰত্যেকটো কামতে আমাক বহুতখিনি সহায় কৰে আৰু আগবাঢ়ি যাবলৈ সদায় উৎসাহ জনাই আছে। তেতিয়াহ'লে আমি তেখেতক মাতো। আজি তোমাৰ কেনেকুৱা লাগিছে? ভালে লাগিছে। আচলতে এওঁ প্ৰত্যেকটো কামতে আমাক বহুত সহায় কৰে। তো আজি খানাও বনাম। তেওঁ টেষ্টি আজিকালি খুব ধুনীয়া চিকেন বনাই দেই, সেইটো কাৰণে মই তেওঁক আজি চিকেনৰ পৰা আৰম্ভ কৰিব কৈছো। আৰু ময়ো বনাম এটা চিম্পল বইল ৰেচিপি বুলি ক'ব লাগিব, সেইটো মই বনাম আৰু পাতত দি মাছ বনাম আৰু এওঁ বনাব চিকেন। তেতিয়াহ'লে আৰম্ভ কৰো আহক। তেতিয়াহ'লে তুমি আৰম্ভ কৰা আৰু কথাও পাতো, লগতে আমি খানাও হৈ থাকক। তেতিয়াহ'লে কেৰাহীখন পাতিয়ে দিয়া। আৰু এতিয়া মই এয়া বিলাহী মই পুৰি আছো। বিলাহীকেইটা পুৰি আছো, বিলাহীকেইটা পুৰি পানীহে এইটো ৰেচিপিটো বনাব লাগিব। এইফালে এইটো দেখিছে আপোনালোকে নহৰু পুৰি লৈছো। এইটো অকমান হেৰিয়ত আমাৰ এটা খুন্দনা আছে, সেই খুন্দনাটোত অকনমান পিচি লম। তোমাৰ পৰিচয়টো জনাই দিয়া। তোমাৰ মোৰ হাজবেণ্ড হিচাপে জানে, আচলতে তুমি যেতিয়া অতিথি তেতিয়াহ'লে তোমাৰ পৰিচয়টো দিয়া। আৰু আজি অতিথি হিচাপে তোমাক আমি ব্যৱহাৰ কৰিম আৰু দেই। তুমি কোৱা তোমাৰ বিষয়ে। মোৰ নাম শ্ৰী নুপুৰ কুমাৰ, পেছাত মই এগৰাকী শিক্ষক। বৰ্তমান মই শিক্ষকতাই কৰি আছো। আজি চিকেন ৰেচিপি এটা বনাম। চিকেন বনাম। তুমি কোৱাচোন, তুমি আচলতে কেতিয়াৰ পৰা ৰন্ধা আৰম্ভ কৰিলা? তুমি ভাত ৰান্ধিবলৈ মায়ে আমাক ৪ৰ্থ মানৰ পৰা শিকাইছে। মোটামুটি ৪ৰ্থ মানৰ পৰা অলপ শিকিছো, জানো অলপ। পিছত মইতো যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ো তেতিয়া ৰুমত থাকিলো তেতিয়া আৰু বনাবলো। তাৰপিছত কলেজত থাকোতে বাৰু হোষ্টেলতে থাকিলো, সেইকাৰণে বনাবলগীয়া নহ'ল। পিছত আকৌ BEd পঢ়োতে আকৌ ৰুমত থাকোতে তেতিয়া মই আকৌ বনাই খালো। আৰু দৰ্শকসকল কি ইণ্টাৰেষ্টিং জানে নাই, মোক এনেকুৱাকে দেখুৱাই যেন বনাবলৈ নাজানে। প্ৰথম শুকান জলকীয়া দিলো, এবাৰ দিলো তেজপাত, এবাৰ দিলো অলপ গোটা জিৰা। টেষ্টি বনাই দেই, আপোনালোকে চাই থাকক। এবাৰ দিলো পিঁয়াজ, এইফালে মই মাছটোৰ কাৰণে বিলাহী পুৰি ললো আৰু লগতে বিলাহীটো বিচাৰি আছো। এবাৰ দিম বিলাহী, তুমি যে কৈছা ৪ৰ্থ শ্ৰেণীতে তুমি খানা বনাইছা? ভাত বইল, দালি বইল, আলু বইল, কি কাৰণে কাপোৰ ধুব শিকিছো তেতিয়াৰ পৰাই। মই বহুত ধুনীয়া কাপোৰ ধুৱে দেই। আচলতে আমাৰ ঘৰত প্ৰয়োজনে নাই, আমি ভাই তিনি বহুত ধুনীয়াকে। আৰু আমি ধুলে পচন্দ নহয়, মায়ে মই ধুলে অকণো পচন্দ নহয়। এওঁ নিজেহে কাপোৰ ধুব, আৰু এইটো বহুত ভাল কথা বাৰু। সেইটো অকমান মোৰ ৰেহাই। তাৰমানে ছোৱালী নাই নে, সেইকাৰণে আমি সৰুৰ পৰা কাপোৰো ধুওঁ। আৰু আমাৰ আগত আছিল ছোৱালী নাই যে, অৱশ্যে সেইটো হয়। এইবাৰ দিম আমি ধনিয়া, কেঁচা ধনিয়া দিছো, বহুত ধুনীয়া লাগে খাবলৈ। তেলতে দি দিছে দেই, কেঁচা ধনিয়া পাতো তেলতে দি দিছে, বহুত ভাল লাগে। অৱশ্যে দেখিবলৈ ভাল লাগিছে। আচলতে মই তেনেকে ৰখি নাথাকো বনাই থাকোতে, কিন্তু খাওঁতে কিন্তু বহুত ভাল লাগে। এতিয়া এই গোটা গৰম মছলা, লং, ইলাচি, দালচেনি তাকো দি দিব তেলতে। এইখিনি অকমান তেলতে দি দিলে বহুত ধুনীয়া চেণ্টটো আহিছে। পিছত নিদিলেও হৈ যায়। পিছত যদি গোটা গৰম মছলা পিচি নিদিলেও হৈ যায়, যদি তেলত অলপ দিব পৰা যায়, যাতে ফ্লেভাৰটো কিন্তু আৰু চেণ্টটো আহি যাব।
মই আকৌ মাজতে আদা আৰু নহৰু অকণমান খুন্দি লওঁ, এইটো পুৰি লৈছিলো নহৰুটো অকণমান খুন্দি লওঁ লগতে, ৰখি নাথাকো আৰু। এতিয়া অলপ নিমখো দিম হা, অকমান নিমখ দিলে এইটো পানীটো এৰি দিব বিলাহী। অকমান দিছো, বেছি নহয়, অকমান দিছো। পিছত চাই আমি দিম আৰু মাংসৰ লগত। এতিয়া আমি তেতিয়াহ'লে অকণমান তেওঁৰ শিক্ষাৰ বিষয়ে পাতো। আচলতে তুমি মেট্ৰিক পাছ ক'ৰ পৰা কৰিছিলা আৰু তুমি গ্ৰেজুৱেশ্যন ক'ৰ পৰা কৰিছিলা, আৰু লগতে তুমি গ্ৰেজুৱেশ্যন কৰি কিমান দিন কেনেকৈ ক'ত থাকিলা, তাৰ বিষয়ে অকণমান শুনি আমি ভাল পাম। মই যদিও গম পাওঁ আৰু বিশেষকৈ আমাৰ দৰ্শকসকলেতো নাজানে, তুমি তাৰ বিষয়ে অকণমান ক'লে ভাল লাগিব, কোৱাচোন। মই প্ৰাথমিক শিক্ষা ডিমু 10 নং ডিমু প্ৰাথমিক বিদ্যালয়ৰ পৰা ললো। পিছত হাইস্কুলীয়া শিক্ষা কনিহা হাইস্কুল, বৰ্তমান হায়াৰ ছেকেণ্ডেৰী। আমি পঢ়োতে হাইস্কুল আছিল, এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'ল। তাৰোপৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িলো মই ছায়েন্সত ৰঙিয়া হায়াৰ ছেকেণ্ডেৰীৰ পৰা। তেতিয়া বইজ বুলি কৈছিল, সেইবিলাক এইটো নাম তেতিয়া মানে বইজ আছিল, মানে তেতিয়া অকল ল'ৰা পঢ়িছিল নেকি? বইজ বুলি কৈছিলে যে তেতিয়া ছোৱালী নপঢ়িছিল নেকি তোমালোকে পঢ়োতে? আগত মানে বইজ হাইস্কুল আছিল, কিন্তু আমি পঢ়োতে আমাৰ লগতে ছোৱালী আছিল ন? এনে বইজ বুলি কৈছিল যে সেইটো কাৰণে সুধিলো। আগত বইজ বুলি কৈছিল। আগতে বইজে আছিল নেকি? মানে তোমালোকৰ বহুত আগত আছিল। পিছত ছোৱালী হ'ল। এই খৰিয়াডাল দিয়া। পিছত মই কলেজ পঢ়িলো পাণ্ডু কলেজ ছায়েন্সত, জুলজি মেজৰ। তুমি মাজতে টুৰিজিমো পঢ়িছিলা ন? এইটো বিষয়ে অকণমান কোৱাচোন। টুৰিজিম তুমি পঢ়িছিলা, তাৰপিছত বহুত অফ হৈ গ'ল। আচলতে টুৰিজিমৰ বিষয়ে মোৰ ইমান কথা পতা নহয়, টুৰিজিমো কৰিছিলে, তাৰ বিষয়ে অকণমান কোৱা। আৰু টুৰিজিম আচলতে কিয় তুমি টুৰিজিম গৈ কি কৰিলা কি নকৰিলা তাৰ বিষয়ে। টুৰিজিমটো ভাল বাৰু, বৰ্তমানটো আৰু খুবেই মানে ইম্পৰ্টেঞ্চ আহি গৈছে টুৰিজিমৰ ওপৰত। তেতিয়া মানে কি হ'ল, ডিগ্ৰী পঢ়াৰ পিছত মানে মই MSc পঢ়া নহ'ল। BSc পিছত দেউতাই ক'লে যে তই এনেকা কোৰ্চ এটা আছে টুৰিজিমৰ, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা টুৰিজিম মেনেজমেণ্ট। কোৰ্চটো ভাল আছিলে পিছে, গোৱালিয়ৰৰ IITM মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ মানে ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট, মানে যিখন আৰু গোৱালিয়ৰৰ আণ্ডাৰত। গুৱাহাটীতো পঢ়িছিলোঁ, কিন্তু তাত পঢ়িলোঁ মই এবছৰ। পঢ়ি অৱশ্যে কলেজে আমাক সুবিধা দিছিল, আমি দিল্লী গ'লো। দিল্লী গৈ তাত আমি সোমালো, আমি ভালে কেইজন গৈছিলো, একেলগে পঢ়া গোটেই কেইজন। আমি মোটামুটি ল'ৰা গৈছিলো 6 জন, ছোৱালী গৈছিলো 3 জনী। ছোৱালীবিলাক বেলেগে আছিল বাৰু, আমি বেলেগত আছো, সিহঁতে বেলেগত আছে। দুটা কেঁচা জলকীয়া দিম ইয়াত, বেছি নিদিওঁ, ছোৱালী খাবনে, তাই নোৱাৰিব বেছি জলকীয়া। কম দিছো। আদা নহৰু দি দিছে, আদা নহৰু জলকীয়া মিক্স হৈ আছে কিছু। 3টা মানে দি আছে জলকীয়া, বেছি আছে। জলকীয়া বেছি দিলে মানে ছোৱালী খাব যে, জলকীয়াটো আপোনালোকে নিজৰ মতে দি ল'ব। বেছি খাব মন হ'লে অলপ বেছি দিলে হ'ল, কম লাগিলে কম দিলে। এতিয়া তুমি যে কৈ থাকা মাজে মাজে খুব বহুত দিন বোলে তুমি বহুত দিন বেকাৰ খাটিলা, ইয়াৰ কাহিনীটো কোৱাচোন অকমান। তেতিয়াতো দিল্লীৰ পৰা অহাৰ পিছত হ'ল ঘটনাটো। মোৰ যিহেতু বেমাৰ ভাল পাওঁতে মোটামুটি 6 মাহ দিন লাগিলে কমেও। এবাৰ দিম আমি মাংসখিনি নিদিওঁ। 6 মাহ মান লাগিল সুস্থ হওঁতে। টাইফয়েড হ'লে জনা মানে স্মৃতিশক্তি কমি যায়, প্লাছ চুলিও কমে। মাজত পানীৰ কাৰণে হয় বুলি কয়, দিল্লীত আচলতে পানীটো বেয়া হয় নেকি? আমি বেয়া নহয়, মই মিলিব নোৱাৰিলো, মোৰ লগৰখিনি থাকি গ'ল। মোৰ কিবা এটা টাইফয়েডটো হয়তো হ'ব পাৰে, মোৰ লগত যিজন থাকিলে অৱশ্যে ইয়াতে আছে। পিছত এতিয়া অৱশ্যে বেছিভাগে তাত কৰিলে, এক্সপিৰিয়েঞ্চ গোটালে, এতিয়া আহি গুৱাহাটীত কৰিছে, কোনোবা কৰিছে। তেওঁ লগৰো অৱশ্যে এতিয়া টুৰিজিমৰ এনেকুৱা অফিচ খুলি লৈছে ন তেওঁলোকে? নিজাকে কৰিলে বেছি ভাল হয়। নিজাকে কৰি লৈছে, কোম্পানীত কৰিলে কোম্পানী চেলাৰী হিচাপত দিয়ে, নিজাকে কৰিব পাৰিলে ভাল। মানে এতিয়া ভাল ইনকাম কৰিব পাৰি, ভাল অলপ স্মাৰ্ট হ'লে ভাল মাৰ্কতো ক'লো
বেকাৰ তাৰে পিছত বেকাৰ মানে বেমাৰ হ'ল এনেকা হ'ল তাৰপিছত 2 বছৰ মান বেকাৰ খাটিলো বেকাৰ থাকিলে বহুত বেলেগকে ঘটিলে অৱশ্যে বেকাৰ থকা সময়ত ভাল লাগিছিল নে বেয়া বেকাৰ লাগিছিল সময়ত আমাৰ খুৰাৰ দোকান এটা আছে তাত বহিলো ধৰক সেয়া আৰু দোকানো কৰিছে দেই কেইদিনমান দোকান দিলো দোকান মানে বঢ়িয়া। খুৰাৰ দোকানত বহিলো মোটামুটি 2 বছৰ মান পিছত আমাৰ কাষৰ দোকানী এজনে এদিন খবৰ দিলে কেতিয়াবা মানে 10 যে বছৰ মান নাপালে নৰ্থ ইষ্ট দোকান স্মল দিব পাৰিব ফাইনেন্স নেকি বেংক বৰ্তমান নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক হ'ল আগত আৰ্জেনিয়ান আছে ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি তাত সুযোগ এটা পালো ইণ্টাৰভিউ ললে ইণ্টাৰভিউ দিলো পালো পাই মই তেখেতক ধন্যবাদ দিছো তেখেতৰ নাম হ'ল অজন্তা চৌধুৰী তেখেতক মই সদায় মনত ৰাখিম তেখেতে মোৰ জীৱনৰ গতি এটা দিয়া বুলি মই ক'ব লাগিব তাহত মই ফাৰ্ষ্ট পষ্টিং পালো গহপুৰ প্ৰথম ভাবিছিলো গহপুৰ ইমান দূৰত দিছে ইমান আঁতৰত মই আগত গৈছো যদিও মানে ইমান দূৰত কাম কৰিবলৈ কিবা এটা চিন্তা লাগে অফিচত কিন্তু ক'লে যে খুব ভাল পাবা আঁতৰত তুমি গৈ লোৱা খুব ভাল পাবা পিছত আমি দৰকাৰ হ'লে ট্ৰেন্সফাৰ কৰি দিম সঁচাই মই গৈ তাত খুব ভাল পালো খুব ভাল মানুহখিনি আমাৰ মেইনলি স্মল ফাইনেন্স আপাৰ আছামটো ভালতো হ'বই আৰু আপাৰ পিছত তাত 2 বছৰ কৰিলো তেতিয়াৰ পৰা চাগে মোৰ দিন অলপ ভাললৈ আহিল তাতে আৰ.জি.ভি.এন আছিল কৰি থাকোঁতে হাইস্কুল টেট তাৰ আগত টেট এল পি স্কুলৰ টেটটো প্ৰথমতে খোলা দিছিল এল পি স্কুলত টেটত মই এক্সামটো দিলোঁ তাত কৰি থাকোঁতেই দিলোঁ তাত পাছ কৰিলোঁ পাছ কৰি মই প্ৰাথমিক স্কুলৰ শিক্ষক হিচাপে যোগদান কৰিলোঁ শোণিতপুৰ জিলাৰ হলগুৰি ঢেকীয়াজুলিৰ ওচৰত খুব ভাল লাগিল তাত ল'ৰা ছোৱালী বহুত আছিল তাতে বহুত স্মৃতি আছে দেই তাৰপিছত হেড ছাৰজন খুবেই ভাল আছিল মই তেখেতক সদায় মনত পৰে বুলি ক'লে ভুল নহয় তেখেতক মই সদায় মানে শ্ৰদ্ধা জনাওঁ আৰু তেখেতে যথেষ্ট সহায় কৰিছে আৰু খুব হেডমাষ্টাৰ হিচাপে যথেষ্ট দক্ষ আছিল যথেষ্ট পাৰদৰ্শিতা আছিল বহুত সহায় কৰিছিল বেলেগ মানে সহায় কৰিছিল খুবেই ভাল মানুহ তেখেতক বহুদিন মই লগ পোৱা নাই অৱশ্যে লগ পাবা কেতিয়াবা ইফালে গ'লে কেতিয়াবা লগ পোৱা হ'ব এইবাৰ দিম আমি আলু চিকেনখিনি ফ্ৰাই হৈছে শ্লাইচ আলু আপোনালোকে নিজৰ মতে দিব মই 3টা দিছো মোটামুটি 1 কিলো মান চাগে আছে মাংস 3টা দিলো আৰু আপোনালোকে জোখত দিব ইমান হেৰি নাই আৰু হেৰি নহয় তুমি গহপুৰৰ মানুহখিনি ভাল আছে ন তুমি ফাইনেন্স কাম বিলাকত আচলতে কষ্ট হয় যদি তুমি কিন্তু ভালকে কৰিলা আমি অলপ মছলা দিম জিৰা গুৰি দিলো ধনিয়া গুৰি মই এটা কথা সুধিব বিচাৰো বিশেষকৈ টেট দিয়া ল'ৰা ছোৱালীখিনিৰ কথা ক'ব খুজিছো মানে মই তুমিতো মই মানে খুব সৰুৰে পঢ়া দেখিলো টেটৰ সময়ত যিমান আচলতে বহুত কষ্ট কৰিছে যথেষ্ট যিসকলে টেট দিব তেওঁলোকে যথেষ্ট কষ্ট কৰিছিলে কিন্তু মই একেবাৰে মানে কষ্ট কৰা নেদেখিলো তুমি এতিয়া মোক কোৱা যে তুমি আচলতে টেটত পাছ কৰিবলৈ হলে আচলতে ল'ৰা ছোৱালীখিনি কি বিষয়ত মানে বেছি মানে গুৰুত্ব দিব লাগিব টেটত মানে পাছ কৰিবলৈ কেনেকুৱা ধৰণৰ দি দিম আৰু টেটত পাছ কৰিবলৈ ল'ৰাজন এটা বিষয়ত হলে নহ'ব চাৰিওফালে কিছু হলেও জানিলে হ'ব মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল পানী অলপ দি দিওঁ এতিয়া অলপ দিম অলপ দেৰিকে আৰু অলপ বেছিকে দিম মই আগত হালধি দিয়া নাছিলো মই আগত নিদিওঁ হালধি দিলে তাৰমানে তলত লাগি যায় হালধিটো এতিয়া দিছো হালধি আপোনালোকে নিজৰ জোখত দিব কম বেছি এইটো চাই ল'ব এইফালে আকৌ মই এইটো মাছৰ ৰেচিপিটো এইফালে কৰি আছো আগতেও আপোনালোকে দেখিছে কিন্তু অকমান বেলেগকে বনাইছো এইটো এয়া দি দিছো মাছ লগতে দি দিম ইয়াতে হালধি নিমখ দি দিওঁ লগতে অকমান জলকীয়া গুড়ি দি দিম দেই দেখিবলৈ ভাল লাগিব পাতখিলা ধুনীয়াকৈ এনেকৈ মেৰিয়াই দিলো যিহেতু ডাঙৰকে হলেও হ'ব মই কেৰাহীত বহাই দিম ধুনীয়াকৈ এইটো বান্ধি দিলো
ৰছীডাল বান্ধিব লাগিব ৰছীডাল কিন্তু জুইত আপোনালোকে অকণমান মানে শুকুৱাই ল'ব মানে অকণমান তাপত তেতিয়া আৰু ৰছীডাল মজবুত হ'ব খুব বেছি টেষ্টি লাগে কিন্তু দেই এইটো খাই আপুনি পুৰা বিলাহীৰ লগত যিটো মাছ মানে আপুনি বেলেগকৈ পাতত মেৰিয়াই লৈ খাব আপুনি মানে ফ্লেভাৰটো পাবই এইটো এনেকে পানী অকণমান দি আৰু লাহেকে মানে এইটো বহাই দি এইটো তাতে বহাই দিলে আৰু আধা ঘণ্টামানৰ পিছত এই মাছটো ৰেডি হ'ব এতিয়া তোমাৰতো বেকাৰ সময়খিনি মনত পৰে নে কেতিয়াবা পৰে বেকাৰ সময়খিনি পৰে ন বেকাৰ খাটিব লাগে টকা পইচাৰ ভেলু বুজা যায় বেকাৰ খাটিব লাগে ন বেকাৰ 10 টকা এসপ্তাহ কটাইছিলো তেনেকুৱা দিন আছিল এসময়ত 10 টকা লৈ আচলতে আজিকালি যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে সৰু সুৰা যিবিলাক আমাৰ ধৰা 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষা যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে দি আছে বা দিব আচলতে কোনখিনি পঢ়িলে আচলতে বেছি উপকৃত হ'ব পৰা যায় বাৰু তোমাৰ মতে আৰু কাৰণ তুমি পৰীক্ষা দিছা বহুকেইটা দিছা এইবিলাকত মোৰ মতে এবিধ বিষয়ত এক্সপাৰ্ট হ'লে নহ'ব চব বিষয় জানিব লাগিব কম জানিলেও কথা নাই কিন্তু গোটেইকেইটা বিষয়ত কম জানিলে হ'ব মই এইখিনি তলৰ মানে 3rd গ্ৰেড 4th গ্ৰেড এইখিনি ভাগত মই এনেকে ভাবো মাংস আমাৰ মোটামুটি হৈ গ'ল এতিয়া অলপ দিম আমি আদা নহৰু শেষৰ সময়ত অলপ আদা নহৰু দিম আৰু দিম মই অলপ জিৰা গুড়ি কম পৰিমাণে বেছি নিদিম জিৰা গুড়ি অকণমান দিম ভালদৰে লৰাই দিওঁ 2 মিনিট 3 মিনিট হ'ব এৰি দিম একত ধনিয়া দি কমপ্লিট হৈ গ'ল ইয়াতে ষ্টেণ্ড এডাল দি দিলো দিয়াৰ পাছতে আমাৰ সাধাৰণতে যিটো কুকাৰ থওঁ সেই তেনেকুৱা ষ্টেণ্ডডাল দি দিলো আৰু লগতে এইটো টোপোলাটো আৰু এইফালে বঢ়িয়াকৈ ঢাকি দিলো আমি আচলতে শ্ব'টোৰ একেবাৰে শেষৰ ফালে আহিলো আৰু বিশেষকৈ ভিডিঅ' আৰু দীঘল কৰি নাথাকো যিহেতু ছ'চিয়েল মিডিয়াৰ কথা ইমান দীঘল ভিডিঅ' সকলো কাৰণে সময়ো নাই আচলতে চাবলৈ তুমি এতিয়া শেষৰ ফালে যেতিয়া আহিলো তুমি কোৱা আমাৰ শ্ব'টো কেনেকুৱা লাগিছে আৰু তাৰ বিষয়ে তুমি কি ক'বা খুবেই ভাল লাগিল মোৰ নিজৰ মিছেছ বুলি নকওঁ বাৰু ভাল লাগিছে আপোনালোকেও আহক বনাওক নিজেও খাওক আমাকো খুৱাওক ভাল লাগিব আমি খুব মানে আমি ফূৰ্তি কৰিম সকলোৱে আজিলৈ আহোঁ নমস্কাৰ